বহু বছৰৰ পাছত যেন আজি জংকী বৰঠাকুৰে হাঁহিছে, কাৰণ স্বৰ্গত জুবিন দা আহিছে। বহুদিন ধৰিয়েই জংকীয়ে অপেক্ষা কৰি আছিল, মোৰ দাদা আহিব এদিন মোৰ কাষলৈ। সেই অপেক্ষাবোৰ যেন এতিয়া অন্ত পৰিছে। জুবিন দা গৈ নিজৰ ভণ্টিক চিঞৰি চিঞৰি মাতিছে। জুবিন দাই কৈছে, অ' ভণ্টি, ভণ্টি, বাহিৰত আহি চোৱাহিচোন কোন আহিছে। মৰমৰ দাদাজনৰ মাতটো শুনি তাই বাউলি হৈ পৰিছে। তাই বিশ্বাসেই কৰিব পৰা নাই তাইৰ মৰমৰ দাদাজন যে তাইৰ কাষলৈ আহিছে। নিজৰ দাদাকজনক কাষত পাই তাই সাৱটি ধৰিব ধৰিছিল, কিন্তু তাইৰ অভিমানবোৰে জুবিন দাক সাৱটি নধৰিল। তাই অলপ অভিমান কৰি জুবিন দাৰ মুখলৈ চাই ক'লে, মই নেমাতো তোমাক, তুমিও মোক নেমাতিবা, মই তোমাক বেয়া পাইছোঁ। দাদা, মই তোমাৰ বাবে বহু বছৰ ধৰি অপেক্ষা কৰি আছোঁ, তুমি আজিহে আহিব সময় পালা, নেমাতিবা মোক। জুবিন দাই মিচিকিয়া এটা হাঁহি মাৰি ক'লে, ভণ্টি, তই বেয়া নেপাবি, মই দুদিন দেৰিকৈ আহিছোঁ যদিও এতিয়া আৰু মই ক'তো নাযাওঁ, মই সদায় তোমাৰ লগতেই থাকিম। জংকীয়ে কান্দি কান্দি জুবিন দাক সাৱটি ধৰি ক'লে, দাদা, তই কিন্তু আৰু মোক এৰি ক'তো নাযাবি হা। তেনেতেই ঘৰৰ ভিতৰৰ পৰা জুবিন দাৰ মাক ইলি বৰঠাকুৰে মাত লগালে, অ' জংকী, জংকী, কোন আহিছেও বাহিৰত। জংকীয়ে কান্দি কান্দি ক'লে, অ' মা, মা, মই সদায় অপেক্ষা কৰি থকা সেই মোৰ মৰমৰ দাদাজন আহিছেও। মাকে বাহিৰত আহি দেখে সঁচাই তেখেতৰ পুত্ৰ স্বৰ্গত জুবিন আহিছে। মাকেও কান্দিছে, সেই ল'ৰাটো সৰুতেই এৰি থৈ অহা আজি ইমান ডাঙৰ হ'ল, যেন চিনিবই পৰা নাই অ' জুবিনক। জুবিনে ক'লে, মা, অ' মা, মই তোমাৰেই পুত্ৰ, মই আজি সকলোবোৰ এৰি থৈ তোমালোকৰ কাষলৈ আহিছোঁ। মাকৰ সেই মৰহি যোৱা মুখখন যেন এতিয়া আনন্দত উৎফুল্লিত হৈ পৰিছে, কাৰণ স্বৰ্গত জুবিন দা আহিছে। জংকীয়ে বাহিৰত চিঞৰি চিঞৰি সকলোকেই মাতিছে, আমাৰ ঘৰত আজি মোৰ দাদা আহিছে। সেই স্বৰ্গত জুবিন দাক দেখি সকলো উৎফুল্লিত হৈ পৰিছে। বহুদিনেই হ'ল জুবিন দাৰ গীতেই শুনিব পৰা নাছিল সিহঁতবোৰে। এতিয়া স্বৰ্গত এখন অনুষ্ঠান পাতিছে, য'ত জুবিন দাই গীত গাব, মায়াবিনী ৰাতিৰ বুকুত। অনুষ্ঠানখনৰ নাম ৰাখিছে স্বৰ্গত জুবিন আহিছে। ধন্যবাদ।